মাত্ৰ দুটামান কথা কৈ থওঁ বাস্তৱৰ পৰা আমাৰ গ্ৰাম্য সমাজ কৰবাত আঁতৰা যেন এটা অনুভৱ হৈছে আজি এই ভিতৰুৱা অঞ্চলসমূহত আমি দেখিছোঁ ইয়াৰ পৰাও মানুহে ফেচবুক লাইভ কৰে ইউটিউব কৰে ৰীল বনায় ইত্যাদি কিন্তু মই সদায়ে কওঁ যে ৰীল বনাওঁ ফেচবুকত কওঁ ইউটিউবত ব্লগ কৰোঁ যিয়ে নকৰোঁ লাগে আমি কিন্তু বাস্তৱটো পাহৰিব নালাগে বাস্তৱ কিন্তু বৰ জটিল হৈ আহিছে আমি চৰকাৰে দিয়া কেইটামান টকাৰ লোভত পৰি আঁচনিৰ টকাৰ লোভত পৰি আমি নিজৰ কাম নিজৰ দায়িত্ব পাহৰিব নালাগে আজি মই ক'ৰবাত গৈ থাকোঁতে এঠাইত মোক কৈছে যে আমাৰ ইয়াত এনেধৰণে কাম কৰা মানুহৰ সংখ্যা কমিছে বা এনেধৰণে পথাৰত গৈ খেতি কৰা মানুহৰ সংখ্যা কমিছে কিয় কমিছে যে আমি 1200 টকা পাইছোঁ কাইলৈ 1500 টকা পাম কোনোবা এটা পাৰ্টি আহিব 2000 টকা দিম বুলি ক'ব আমি মানুহবোৰ তাত উঠি ভাহি গৈছোঁ আমি এইটো চিন্তা কৰা নাই যে আমি ইমান চৰকাৰ নিৰ্ভৰশীল এটা ব্যৱস্থা নিৰ্ভৰশীল মানুহ হ'বলৈ গৈ আছোঁ এই কথাখিনি কিন্তু আমি অনুভৱ কৰা নাই আমাৰ খেতি খোলা আছে আমি ইয়াত চাহ বাগিচা কৰিব পাৰোঁ আজি এখন আহোঁতে বাগিচাত সোমাই আহিছোঁ কৰঙনি চাহ বাগিচা সোণাৰীৰে কোনোবা এগৰাকীয়ে ক্ৰয় কৰিছে ঠিকেই আছে ইয়াৰে স্থানীয় মানুহ এগৰাকীয়ে ক্ৰয় কৰিছে এখন বাগিচা কিন্তু তাত মই সোমাওঁতে মোক ক'লে যে বাগিচাবোৰৰ অৱস্থাও ভাল নহয় বাগিচা এটা সময়ত নোহোৱা হৈ যাব বাগিচাৰ মূল প্ৰাণ যিটো শক্তি আমাৰ শ্ৰমিক শক্তি সেই শ্ৰমিক শক্তিৰ মাজতো আঁচনিৰ টোপ পৰিছে তেওঁলোকেও পাহৰি গৈছে যে তেওঁলোকে যেনেধৰণে কাম কৰি তেওঁলোকৰ ল'ৰা ছোৱালীক আজি শিক্ষা দীক্ষাৰে দীক্ষিত কৰি উচ্চ শিক্ষিত কৰি তেওঁলোকে যি পন্থাৰে তেওঁলোক আগবাঢ়িছিল তাত ক'ৰবাত ভেকুৰে ধৰিছে মই কোৱা নাই যে সকলো শ্ৰমিকেই হৈ থাকক শ্ৰমিক এটা বিশেষ জাতি হ'ব নোৱাৰে এটা জনগোষ্ঠী হ'ব নোৱাৰে শ্ৰমিক সকলো হ'ব পাৰে শ্ৰমৰ প্ৰতি শ্ৰদ্ধা শ্ৰমৰ প্ৰতি যিটো আমাৰ দায়বদ্ধতা এইখিনি নোহোৱা হৈছে উপৰুৱা টকা পইচা আমি বেছি পাইছোঁ আমি উপৰুৱা টকা পইচা মানে ওপৰতে থাকি তাৰমানে আমি আঁচনিত আমাৰ নাম ভৰ্তি কৰিছে আমি হিতাধিকাৰী হৈছোঁ আৰু হিতাধিকাৰী হৈ আমি স্বত্বাধিকাৰী হ'বলৈ পাহৰিছোঁ আমি হিতাধিকাৰী হোৱাৰ কাৰণে আমি স্বত্বাধিকাৰী হ'বলৈ আমাৰ যিটো মন হ'ব লাগে যিটো মগজু হ'ব লাগে সেইখিনি ক'ৰবাত আমি দেখা নাই সেই উদ্যম আমি হেৰুৱাইছোঁ আজি আপোনালোকে চাওক গৰিষ্ঠ সংখ্যক মানুহ হিতাধিকাৰী তালিকাত গাঁও এখনলৈ আপুনি যাব নোৱাৰে গোটেই গাঁৱৰ 90%তকৈও অধিক মানুহ হিতাধিকাৰী তালিকাত স্বত্বাধিকাৰী হ'বলৈ কাৰো মন নাই নেকি উদ্যোগপতি হ'বলৈ কাৰো মন নাই নেকি কোনোবা ইটা ভাটাৰ মালিক হ'বলৈ মন নাই নেকি ইয়াত ভালকৈ এখন বয়ন শিল্পৰ প্ৰতিষ্ঠান গঢ়ি তুলিবলৈ কাৰো মন নাই নেকি গামোচাৰ ইমান চাহিদা আছে আমাৰ মেখেলা চাদৰ আমাৰ গাঁৱতো এতিয়া মেখেলা চাদৰ ঠাই বিশেষে কমি আহিছে এই ধুবুৰীৰ খেৰবাৰী নামৰ এডোখৰ ঠাই য'ত আপোনালোকে কোৱা মিয়া বুলি যিখিনি মানুহক কোৱা হয় ধুবুৰীৰ খেৰবাৰীত আপোনালোকৰ কাৰণে মেখেলা চাদৰ সাজু হয় আমাৰ গ্ৰামাঞ্চলৰ মানুহৰ কথা মই কৈ আছোঁ হাজাৰ হাজাৰ থানত কাপোৰ আনে সূতা আনে হাজাৰ হাজাৰ যোৰ মেখেলা চাদৰ ধুবুৰীৰ খেৰবাৰীৰ নামৰ ঠাইত এই টিনৰ চালিখনৰ তলত মানুহে বৈ উলিয়ায় আমি সেই উদ্যোগবোৰৰ পৰা সেইবোৰ আমি কি নিজৰ কব্জাত ৰাখিব নোৱাৰোঁ নেকি নিজৰ ব্যৱসায়িক আমি উন্নয়ন আমি সাধিব নোৱাৰোঁ নেকি মই সুযোগ পাই কথাখিনি কৈছোঁ মই সুযোগ পাই কথাখিনি এইকাৰণে কৈছোঁ যে আপোনালোকৰ প্ৰতি আমি দায়বদ্ধ আপোনালোকক শুদ্ধ পথ বা যদি আমি কোৱা কথাৰে আপোনালোকক যদি স্বাৱলম্বী কৰিব পাৰি আপোনালোক যদি কাইলৈ স্বত্বাধিকাৰী হয় 12,000 কোটি টকাৰ গাহৰি মাংসৰ এখন বজাৰ আমি ইয়াত মেডাম মেফি আহিলে গাহৰি মাংস খাওঁ ইয়াত মাঘ বিহু আহিলে আমি খৰিকা লগাওঁ এইবোৰ কৰি থাকোঁ সিদিনা আমাৰ পলাক চাংমাই ডাঙৰীয়া অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ইমান ধুনীয়াকৈ তাত আমাৰ চুকাফা মহোৎসৱ পাতিলে তাতো আমি খৰিকা দেখিছোঁ গতিকে এই মাংসৰ ইয়াত প্ৰচলন আছে চাহিদা আছে অথচ আমি গাহৰি এটা বা দুটাতকৈ আমি নুপুহোঁ মানে বছৰটোলৈ আমি গাহৰি পুহিছোঁ গাহৰিটো বিক্ৰী কৰি মোবাইলটো কিনিলোঁ এণ্ড্ৰইড চেলফি এখন মাৰিছোঁ আৰু কথাই কথাই মোবাইলটো জোকাৰি গাঁওখনত ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি ফুৰিছোঁ গতিকে আমি অকণমান চিন্তা কৰিব লাগিব আপোনালোক হিতাধিকাৰী হৈ নাথাকিব স্বত্বাধিকাৰী হওক কাপোৰৰ শিল্পত আপোনালোকৰ দপদপনি লাগিব বয়ন শিল্পত আপোনালোকৰ দপদপনি তাঁতশাল গঢ়ি তোলক আপোনালোকে গাহৰিৰ ডাঙৰ ডাঙৰ গঁৰাল বনাওক তাত এটা দুটা নহয় 10টা 15টা 20টা 25টা 30টা 50টা 100টা 200টা এনেধৰণে সমবায় ভিত্তিত কৰক ভালকৈ কৰক মই আপোনালোকক মাত্ৰ উদাহৰণ দিছোঁ ছাগলী মাংস ইমান বেছি চাহিদা আছে ছাগলী মাংসৰ ইমান চাহিদা বেছি আছে আজি এতিয়া মাঘ বিহু আহিলে গুৱাহাটীৰ ফালে মানুহে হাঁহ বিচাৰি ঘূৰি ফুৰে তেলাল হাঁহ
আমিবোৰেতো খাবলৈ নোপোৱাই হ'লোঁ গুৱাহাটীৰ বাসিন্দা হোৱাৰ পাছত গাঁৱৰ তেলাল হাঁহৰ দৰে হাঁহ গতিকে হাঁহৰ বজাৰখন কিমান ডাঙৰ মাছৰ বজাৰখন কিমান ডাঙৰ কণীৰ বজাৰখন কিমান ডাঙৰ আকাশ গগৈটো এজন থাকিলে নহ'ব আমাক আৰু আকাশ গগৈ লাগিব গতিকে আকাশ গগৈ আজি তেওঁ যোৰহাটত কৰি আছে কিয় টিমনত আমি কণীৰ ডাঙৰ আমি ব্যৱসায় কৰিব নোৱাৰোঁ কিয় আমি মাছ মাংসৰ কাৰণে ইয়াত ইমান নৈ বিল খাল ডুং আছে ফিচাৰী কৰিব কিয় নোৱাৰোঁ আমি গতিকে তেনেধৰণে কিছুমান চিন্তা আমি কৰিব লাগিব মই সেইকাৰণে আপোনালোক মই এই সুযোগটো লৈছোঁ সুযোগটো লোৱাৰ মূল কাৰণটো হৈছে যে আপোনালোকে আমাক ক'ৰবাত নহয় ক'ৰবাত এইখিনি মৰম দিছে সাহস দিছে শক্তি দিছে আগবাঢ়ি যোৱাৰ কাৰণে উদ্বুদ্ধ কৰিছে কিন্তু আপোনালোকক বহি থকা দেখিলে আমাৰ বেয়া লাগিব আপোনালোকক অকল গান বাজনাৰ মাজত থাকি আপোনালোকক কেৱল উৎসৱ প্ৰেমী হোৱা দেখি থাকিলে আমাক বেয়া লাগিব এই কাৰণে আমাৰ বেয়া লাগে মই আপোনালোকক কৈছোঁ ৰাস পূৰ্ণিমা এইটো ৰাস পূৰ্ণিমাত হ'বলগীয়া এটা অনুষ্ঠান মানুহে গালি পাৰিলেও মই ক'বলৈ বাধ্য হৈছোঁ নেক্সট অমাৱস্যালৈকে আমাৰ ৰাস পাতি থাকোঁ আমি অমাৱস্যাত আমি ৰাস পাতোঁ এনেকুৱা এটা জাতি হৈছোঁগৈ আমি ৰাস পূৰ্ণিমা মানে কি ৰাস পূৰ্ণিমা গতিকে সেই পূৰ্ণিমাৰ যেতিয়া জোনটো ওলাব সেই তাৰ তলত আমি কৃষ্ণই লীলা কৰিছিলে নহয়নে সেই ৰাস ক্ৰিয়া কৰিছিলে সেই ৰাস ক্ৰীড়াক লৈ আমি ৰাস উৎসৱ পাতোঁ কিন্তু আমি অমাৱস্যালৈকে পাতি থাকোঁ ইমান উৎসৱ প্ৰেমী হৈছোঁ আমি আজি আমাৰ ফটো বুলি নহয় ইয়ালৈ যিসকল স্বনামধন্য ইয়াত লোক বিশিষ্ট লোক আহিছে মই বাৰু আপোনালোকৰ সন্তানবোৰে ধৰি লওক আজি পৰম প্ৰকাশ গগৈ আহিছে কোনোবাই আমাৰ ফটো কেইখনো যদি ইয়াত লগাই পিনাই কয় বোলে এওঁলোক আহিব যে আপোনালোক আহক এইকেইগৰাকী অতিথি নাহে মানুহ যেতিয়ালৈকে তাত ছিংগাৰগৰাকীৰ বা শিল্পীগৰাকীৰ ফটোখন নালাগে এইবোৰ অপ্ৰিয় সত্য কথা ইমান উৎসৱ প্ৰেমী হোৱাটো ভাল নহয় উৎসৱ নিৰ্দিষ্ট সময়ত নিৰ্ধাৰিত সময়ত হোৱাটো ভাল গতিকে আপোনালোকে আজি চাওক মই বাৰম্বাৰ কৈছোঁ যে বহু ক্ষেত্ৰত আমি পিছ পৰি ৰৈছোঁ আমি বিশেষকৈ ন লগাওঁ আমি আগতে ন খাওঁ ন খোৱাৰ পৰম্পৰা আছে এতিয়া ন খোৱাটো আমি টিভিটো আহিলে গানটো গাই দিওঁ নাগাওঁনে ন খোৱাটো টিভি আহিলে আমি ন খোৱাতে ধান দাই থাকোঁতে আমাৰ মানুহে গান গাই দিয়ে মই বহু সাংবাদিকক কেতিয়াবা গালিও পাৰোঁ যোৱা বছৰৰ পৰা মাঘ বিহুততো মই কিছুমান কথা বন্ধই কৰিছোঁ মই কৈছোঁ মোৰ চেনেলে TRP নাপালেও নাপাব মানুহে নাচালেও নাচাব পৰম্পৰাহে দেখুৱাম কোনো ঢিনচাক কৰি মানুহে মাঘ বিহুৰ চাৰিওফালে বাঁহ বান্ধি দিব তাত শিল্পী আহিব আৰু মানে মানুহ নাচি থাকিব এইবোৰ পৰম্পৰা আমাৰ নহয় গতিকে সেইখিনি বন্ধ কৰিবলৈ আমি কিছুমান পদক্ষেপ লৈছিলোঁ মানুহে ভালো পালে ভাল পোৱা মানুহে ভাল পাইছে বেয়া পোৱা মানুহে বেয়া পাইছে তাৰ মাজতো কিছুমানে এইবাৰ আকৌ সুধিছে যে এইবাৰ আপোনালোকে আকৌ কৰিবনে মই বোলো কি এই যে মাঘ বিহুত আৰ্টিষ্ট মাতে আমি খৰচখিনি কৰি দিম আমি লাইট লগাই দিম আমি জেনেৰেটৰ আনি দিম আপোনালোকে শিল্পী কেইজন লৈ আহক আমি একদম গাহৰি চাহৰি মাৰি খৰিকা চৰিকা লগাই টিপটপ টিভিত আপোনালোকক দেখুৱাব পৰা কৰি দিম আৰ্টিষ্ট কেইজন লৈ আহিব দেই মই ক'লোঁ নহ'ব আৰ্টিষ্ট মই মাঘ বিহুত মই এই 6/8 বিটত মানুহ নচুৱাবলৈ নাই চিধা কথা গতিকে আমাৰো দায়বদ্ধতা আছে একেধৰণে জনসাধাৰণৰ আছে আপোনালোকৰ আছে মোৰ আছে সকলোৰে আছে মাঘ বিহুত আমাৰ ঢোলত চাপৰ নামাৰে মাঘ বিহুত আমাৰ ভোজ ভাত খাই তাতে ৰং ৰহৈ যিকণ হয় আমি গল্প কৰোঁ কবিতা কৰোঁ কিবা ৰচিতনা খেলোঁ কিবা কৰোঁ এইবোৰ যিখিনি মাঘ বিহুত হ'ব লাগে সেই লোকাচাৰ সেই পৰম্পৰাখিনি তেনেধৰণেই হ'ব গতিকে কিমান আমি উৎসৱ প্ৰেমী হ'লে কিমান আমি অকল নাচি গাই থাকিবলৈ ভাল পালে আমি এইবোৰ কাম কৰিব পাৰোঁ বেলেগ জাতি বিশ্বত ক'ৰ পৰা ক'লৈ গৈ আছে আমি ৰৈ গৈছোঁ ক'ৰবাত আমি ৰৈ গৈছোঁ মই নেতিবাচক কথা বুলিও কোৱা নাই মই তাৰ মাজত যোগাত্মকভাৱে ইতিবাচকভাৱে বহু মানুহ আগবাঢ়ি গৈছে গতিকে এইখিনি দায়িত্ব আমাৰ আছে আপোনালোকে গীত মাত শুনক মই গীত মাত নুশুনিবলৈ নকওঁ তিমন বাখীয়ে চাগে কিমান দিনৰ মূৰত এনেধৰণৰ এটা সাংস্কৃতিক অনুষ্ঠান আজি সন্ধিয়া পাব মই তাত লৈ মোৰ আক্ষেপ নাই মোৰ ক'বলগীয়া নাই কিন্তু মোৰ ক'বলগীয়া কথাটো হ'ল অতিৰঞ্জিত যিকোনো কথাই ভাল নহয় যিকোনো অতিৰঞ্জিত কথাই ভাল নহয় মই সেইকাৰণে আপোনালোকক আহ্বান জনাওঁ মালিক হ'বলৈ যত্ন কৰক মালিক 1200 টকা অহাৰ লগে লগে হাতখন এনেকৈ নাই আপোনাৰ 1200 টকা নালাগে লাগে যদি 12,000 টকা মোৰ পৰাই লৈ যাওক এইটো ক'ব পৰা পৰিস্থিতি এটা আমাক লাগে গম পাইছেনে যেতিয়া আপোনালোকৰ ওচৰত ভোট বিচাৰি কোনোবাই আহিব চেক এখন দিব যে ক'ব এই 1200 টকাত অৰুণোদয়ত আপোনাৰ নামটো ভৰাই দিম নাই নালাগে মই গাহৰি পুহিছোঁ মই আপোনাক সঠিক বিবেচনা কৰি ভোটটো দিম আপুনি মোৰ ভোট পাবৰ যোগ্য হয় নে নহয় সেইটো মই নিৰ্ধাৰণ কৰিম গতিকে আপোনাৰ নালাগে 1200 টকা লোৱাতকৈ 12,000 টকা গভৰ্ণমেণ্টক টেক্স দিব পৰা 12 লাখ টকা গভৰ্ণমেণ্টক টেক্স দিব পৰা 12 কোটি টকা গভৰ্ণমেণ্টক টেক্স দিব পৰা মানুহ হ'বলৈ যত্ন কৰক আপোনালোকে সেইটো যত্ন কৰক মই সেইখিনি আপোনালোকক আহ্বান জনাইছোঁ বেছি আৰু সময় নলওঁ যথেষ্ট ভাল লাগিল আজি
টিমনলৈ আহি বহু বছৰৰ মূৰত আহিছোঁ ভিতৰৰ ৰাস্তাবোৰ ঠাই বিশেষে ভাল হৈছে বহু নতুনত্ব আহিছে এই নতুনত্ব আপোনালোকৰ কাৰণে আৰু অধিক অগ্ৰগামী হওক আপোনালোকৰ সমাজখন ভাল হওক ল'ৰা ছোৱালীবোৰ সংস্কাৰী হওক ল'ৰা ছোৱালীবোৰক IAS IPS কিয় হ'ব লাগে আমোলা কিয় হ'ব লাগে শিক্ষিত ৰাজনীতিক কিয় হ'ব লাগে সেইখিনি শিক্ষা আপোনালোকে দিয়ক আপোনালোকৰ বাবে কাম কৰিব পৰা সমাজৰ কাৰণে কাম কৰিব পৰা আপোচবিহীনভাৱে কাম কৰিব পৰা সাংবাদিক দিয়ক আপোনালোকে ভাল শিক্ষক দিয়ক আপোনালোকে ভাল ইয়াত ব্যৱসায়ী দিয়ক উদ্যোগী দিয়ক সেই সমাজখনৰ পৰা টিমনৰ এই সমাজখনৰ পৰা যদিও এখন সৰু সমাজ মই আশা কৰিছোঁ বৃহৎ অৱদান আপোনালোকৰ থাকিব আৰু তেতিয়াহে এনেধৰণৰ অনুষ্ঠান পতাৰ সাৰ্থকতাও থাকিব ধন্যবাদ